আজি মই বনাবলৈ লৈছোঁ দহি কচুৰ ৰেচিপি। এয়া মিহি মিহিকৈ কুটি লোৱা দহি কচু আৰু আলু, লগতে লৈছোঁ মচুৰ দালি অকণমান, কাটি লোৱা কেঁচা জলকীয়া, তেজপাত, নহৰু কেইকুৰামান আৰু সেয়া পিঁয়াজ অকণমান। এতিয়া পেন এখনতে অকণমান পেনখন গৰম হ'বলৈ দিছোঁ। পেনখনত অকণমান তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হৈ গ'ল, তাতে এতিয়া এয়া শুকান জলকীয়াখিনি দি দিছোঁ। তাৰপিছতে তেজপাত, এইখিনি দি দিছোঁ। কুটি লোৱা আদা নহৰুখিনি দি দিছোঁ। এইখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব তেলতে। এতিয়া অকণমান ৰঙচুৱা হ'ব লাগিব। এয়া কুটি থোৱা আলু কচুখিনি দিলোঁ আৰু এয়া মচুৰ দাইলখিনিও ইয়াত এড কৰি দিলোঁ। এইখিনি মিশ্ৰণটো মিলাই ল'ম ধুনীয়াকৈ। কেৰাহী ফুল হৈ গ'লগৈ, অকণমান পিছততো সিজি এইখিনি নাইকিয়াই হৈ যাবগৈ। পানী এড নকৰোঁ, যিহেতু কচুৰ পৰা বহুত পানী ওলাবই। দৰকাৰ হ'লে দিম বাৰু, দৰকাৰ নহ'লে নিদিলেও হ'ব। ইয়াত এতিয়া জোখমতে নিমখ দি দিম। বেছি নিদিওঁ বাৰু, গ্ৰেভিহে বনাম। ইয়াতে এতিয়া অকণমান হালধি এড কৰিম। তাৰপিছতে অকণমান গৰম মছলা গোন্ধটো ভাল লাগে, সেইকাৰণেহে মই দিছোঁ দেই। মই য'তে ত'তে দিওঁ গৰম মছলাটো। এইখিনি এতিয়া ধুনীয়াকৈ মিলাই ল'ম। চব পমিয়ে গৈছে বাৰু, চব কিমান ধুনীয়াকৈ পমি গৈছে। পানী ধেৰ ওলাইছে ইয়াত। জলকীয়াখিনিও দি দিওঁ কুটি থোৱা। এতিয়া এইখিনি ধুনীয়াকৈ মিশ্ৰণটো মিলাই অকণমান সময় ঢাকি থৈ দিম। উঠাই চাব লাগিব কিমানখিনি সিজিছে। একেবাৰে থুপথুপীয়া হোৱালৈ ৰ'বলৈ অকণ সময় লাগিব এইখিনি। এয়া চাওক কিমানখিনি সিজি গ'ল। পানী দিবই নালাগে, এগালমান পানী ওলাই গৈছে বুজিছে। পানী নোহোৱাকেই হৈ যাব। দাইলখিনি এতিয়াই সিজি যাব। এনেকৈ পানী দিম বুলি ভাবিছিলোঁ, এতিয়া নালাগেহেচোন। ইয়াত ঢেৰ কচুৱে পানী এৰিছে, গতিকে পানী নিদিয়াকেই হৈ যাব। এনেকৈ অকণমান সময় চাই মেলি নমাই দিলেই হৈ যাব। ধুনীয়াকৈ সিজি যোৱাৰ পিছত এইখিনি প্ৰায় সিজিয়ে গৈছে, পানী পূৰা এৰিছে। এয়া পানীখিনি শুকাবলৈ অলপ সময় লাগিব। এইখিনি আকৌ আলু সিজিয়ে গৈছে প্ৰায়। পানীখিনি শুকুৱালে অলপ সময় ৰ'ব লাগিব। ষ্টিমটো অলপ হাইত দি দিম।
লাইট দি দিলে পটাপট হৈ যাব। মোৰ এইখিনি হৈ গ'ল, এইখিনি চব পানী শুকাই গ'ল আৰু ধুনীয়াকৈ সিজিও গ'ল, আলুৱে সিজি গ'ল। এতিয়া ধুনীয়াকৈ পৰিৱেশন কৰিব পৰা হৈ গ'ল। মোৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু এনেকুৱা নতুন নতুন ৰেচিপি পাই থাকিবলৈ বিনা ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এয়া মই থালি পৰিৱেশন কৰিলোঁ। এয়া খাবলৈ কেনেকুৱা হৈছে? মজা বুলি কৈছে। দেন আপোনালোকেও বনাই চাব এবাৰ। ধন্যবাদ এতিয়ালৈ, বাই বাই।